হেল্ল' বন্ধু বান্ধৱীসকল, মই মোৰ নতুন চেনেলৰ প্ৰথমটো ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাওঁ আপোনালোকক আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ এই ভাগ মাঘনোৱা দলাচলে লিখি থৈ আছে। সকলোৱে দেখিছেই। ধলপুৰ আৰু নাৰায়ণপুৰৰ মাজতে আছে, লখিমপুৰ জিলা হয়। আপোনালোক সকলোৱে চাই থাকিব কেনেকুৱা লাগিছে। আচলতে আগতে গমো পোৱা নাই আৰু জনা নাছিলোঁ। আজি ফাৰ্ষ্ট অহা হৈছে আৰু আমি তেনেকৈ শুনাও নাই বাৰু। আৰু আপোনালোকে চাই থাকিবচোন কেনেকুৱা মন্দিৰভাগ, কেনেকুৱানো ভিতৰৰ ভাগ। এই চাৰিওফালে পুখুৰী, ডাঙৰ একদম ফিল্ডখন বহুত মনোমোহা হয় জেগাখিনি। আচলতে এই সময়টো খুব ধুনীয়া, এইটো সময়ত ভালো লাগে। একেবাৰে বেছি ৰ'দো নাই, হেৰিও নাই। আপোনালোকে চাই থাকিব। ছাগলীও আমাৰ লগতে ফুৰিবলৈ আহিছে। সকলোৱে চাই থাকিব। এই আঁতৰৰ পৰা দেখিছেই নহয়, ইমান ধুনীয়া মন্দিৰভাগ। আপোনালোকে চাবলৈ নিশ্চয় আহিব। খুব ভাল লগা হয়। চাৰিওফালৰ পৰিৱেশটো আচলতে খুব ধুনীয়া হয়। এয়া দেখিছেই নহয়, ইমান ধুনীয়া পৰিৱেশ। আৰু আহি নিশ্চয় ভালেই পাব। সকলোৱে চাই থাকক। এয়া ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এইজন হৈছে ইয়াৰে বাৰু। তেখেতকে অকণমান চিনাকি কৰাই দিবলৈহে মতা হৈছে। তেখেতে অকণমান পৰিচয় কৰাই দিব জেগাবিলাক। আৰু ধৰক অকলে ভালো নালাগে নহয়। আমি যিহেতু অচিনাকি মানুহ, সেইকাৰণে মানুহজনে অকণমান দেখাই পৰিচয় কৰাই দিব জেগাখিনি। আচলতে এইখন গেট, আচল গেটখন পাৰ হৈ আহিলোঁ। ভিতৰৰ এইখন চাৰিওফালে আগৰ ৰজাৰ দিনতে এইবিলাক খোদিত কৰা আছে। ভালকৈ ভিতৰতো দেখুৱাই দিম বাৰু, চাব কেনেকুৱা হয়। সকলোৱে চাব। আমি গৈ আছোঁ এতিয়া। আচলতে মানুহজনকো লৈ গৈছোঁ। তাৰে হয়, তেখেত ওচৰৰে বাসিন্দা হয়। খুব এটা গমেই নাপাব যে ধলপুৰ, ধৰক লখিমপুৰ জিলাতো যে এনেকুৱা এভাগ মন্দিৰ আছে, মাঘনোৱা মন্দিৰ। আপোনালোকে শিৱসাগৰৰ সেই শিৱদৌল, জয়দৌলৰ নিচিনাই অলপ হয়। তেখেতৰ আচলতে ৰুদ্ৰসিংহৰ দিনৰে হয় যিহেতু অলপ দেখিবলৈ বাহিৰৰ পৰা তেনেকুৱাই লাগে আৰু বহুত পুৰণা হয়। চাই থাকিব সকলোৱে। আৰু কেনেকুৱা পালে জনাব দেই। এইভাগ মন্দিৰৰ আচলতে মানুহৰ বিশ্বাসো আছে। মানুহৰ বিশ্বাস কৰিলেই ফল পায়, এনেকৈ বুলি এষাৰ কথা আছে নহয়। তেনেকৈ ভিতৰতো চাব দেই কেনেকুৱা। ভিতৰৰ ভাগ কেনেকৈ আন্ধাৰ হয়। আচলতে ভিতৰৰ ভাগ বহুত আন্ধাৰ হয়। ভিতৰৰ ভাগত আপোনাৰ হেৰি আছে, সুৰংগ বুলি যে কয়, সুৰংগ আছে। ভিতৰেদি সোমাই আপোনাৰ বাহিৰৰ একদম নদী এনেকৈ হেৰিত ওলাব পৰা হেৰি আছে। তলে তলে গৈ যাব পৰা ব্যৱস্থা আছে। মানুহ এজনৰ ইয়াত মৃত্যু হোৱাত এতিয়া বন্ধ কৰি থোৱা হৈছে। ওপৰৰ ভাগত আন্ধাৰ, আপোনাৰ দেখুৱাব পৰা ব্যৱস্থা নায়েই। আন্ধাৰ অৱস্থা নাই। চাই থাকিব। এইফালে আচলতে সুৰংগটো আন্ধাৰ হৈ আছে যে, এইফালে সুৰংগটো আছে। এইফালেদিয়ে গৈ পেলাই পাছত দেখুৱাই থাকিম, সেইফালে ওলাব পাৰি বা সেইফালে সোমাই পেলাই এই মন্দিৰৰ ভিতৰত ওলাব পাৰি। এয়া চাকিৰ বন্তি, ধূপ জ্বলাই এনেকৈ জ্বলাই থৈছে মানুহে। নকৃপাণ ৰাইজে আহিয়ে আছে আৰু যোনে জানে সেয়ে আহে। এইভাগ এতিয়া চাব দেই। বাহিৰত এতিয়া ভিতৰৰ সুৰংগেদি সোমাই বাহিৰত ওলাব পৰা ব্যৱস্থা আছে। বাহিৰত ভিতৰি যাব পৰা এই ভিতৰি ৰাস্তা আছে। সেইফালে মন্দিৰৰ ভিতৰেদি সোমাই বাহিৰলৈ ওলাব পৰা ব্যৱস্থা আছে।
এয়া চাই থাকিব দেই। পাছফালে আচলতে বাউণ্ডাৰীটো দেখুৱাই দিম কেনেকুৱা ধৰণৰ হয়। এয়া দেখিছে ন, ৱালবিলাকত কিমান পুৰণাৰ মানে ছবিবিলাক খোদিত কৰা আছে। সকলোৱে চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নতুন ভিডিঅ' যিহেতু কিবা ভুল হ'লে ক্ষমা কৰি দিব। এই মানে এইফালেদিও সোমাই পেলাই এই মন্দিৰৰ ভিতৰত ওলাব পাৰি এইফালে, আৰু সেইফালে সোমায়ো এইফালে ওলাব পৰা ব্যৱস্থা আছিলে। মানুহ এজনৰ মৃত্যু হোৱা হেতুকে মানে বন্ধ কৰি থোৱা হৈছে, বেৰি থোৱা আছে এই কিনাৰে কিনাৰে। আৰু এইফালে সোমাই আপোনাৰ এই ৱালটো যে দেখিছে যে, সেইফালে মানে এইটো সেইফালে এনেকৈ সেইফালেদি ওলাবগৈ পাৰিব। ৱাল যে দেখিছে অলপ অলপ ৱাল ওলাই যাইছে, সেইফালে এনেকৈ গোটেই ৰাউণ্ডটো আছে। সেই ভিতৰে ভিতৰে গৈ আৰু এইফালে নৈখনো আছে বোলে, সেইফালে ওলাব পাৰি। এই ৰাউণ্ডটো যে দেখিছে, এই অকণমানকৈ দেখা পাইছে। এনেকৈ মানে এইটো দেখা পাইছে যে, সেই ৱালখনৰ নিচিনা সৰুকৈ এনেকৈ অলপ চাপৰকৈ সেইখনৰ তেনেকৈ সোমাই পেলাই সেইটো তাৰমানে ভিতৰে ভিতৰে সুৰংগ মানে চিন আছে আৰু তেনেকৈ। তাৰপিছত ভবাই নাছিলোঁ যে লখিমপুৰ জিলাতো এনেকুৱা ধৰণৰ হেৰি আছে বুলি ফাৰ্ষ্ট মানে গম পাইছোঁ। আৰু আপোনালোকেও জনাব ভিডিঅ'টো কেনেকুৱা পাইছে, আৰু কেতিয়াবা যাব ভাল লাগিলে। আৰু মানুহে জনাসকলে মানে বহুত বিশ্বাস কৰে। আৰু এতিয়া এয়া খানা পিনা মানে হৈছে আৰু খাবৰ কাৰণে। এয়া এই জাবৰ চাবৰ পেলাবৰ কাৰণে বহি আছে বান্দৰ ককাই। বান্দৰ মামা আচলতে। আৰু মানে নতুন যিহেতু আৰু বেছিকৈ মানে ঘূৰিবলৈ অলপ হেৰি, আৰু মানুহ মানে বিশেষকৈ তেনেকুৱা মানুহৰ তেনেকৈ লগত নাই। সেয়া চাই থাকিব আপোনালোকে। আৰু ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে। এইভাগ মন্দিৰ, এইভাগ শিৱ মন্দিৰ বুলি কয়। এইভাগ শিৱ মন্দিৰ মানে ৰাইজে হেৰি কৰি থৈছে আৰু